हेलो गाइस वेलकम टू माय चैनल बिप्लीज ब्लॉग। आज एकदम बहुत देरी হৈছে। আজি ফূৰ্তিও লাগি আছে অলপ, কাৰণ আজি প্ৰথমবাৰৰ কাৰণে মাহেঁত আহিব। ৰাতিপুৱাই শুই উঠি গোটেইখিনি চিজিল কৰিলোঁ, ঘৰ দুৱাৰ চাফ চিকুণ কৰি এই মাত্ৰ গা ধুই আহি পাইছোঁহি। মায়েও চিঞৰি আছে, মানে কিবা এটা বনাওঁ, কিবা এটা খাই লওঁ। তেওঁ গোটেইখিনি কৰি থৈ গৈছে। এয়া হৈছে এই চব 9টা বাজিছে। গা পা ধুই মই আজৰি। তেওঁ কি কৰি থৈ গৈছে, তেওঁ দালি বনাই থৈ গৈছে আৰু কুকাৰত ভাত পাতি থৈ গৈছে। মই দি দিওঁ। ফোন আহিছে। একো কটা হোৱা নাই। এতিয়া দুপৰীয়াৰ কাৰণে গোটেইখিনি এৰেঞ্জমেণ্টখিনি কৰোঁ আৰু বাও আহি আছে। এওঁ বাক আনিবলৈ গৈছে। তাৰপিছত বায়ে মই মানে সকলোৱে মিলি আৰু বনাম। আৰু এয়া মাহঁতে কিবা কৰি আছে। সেইফালে বায়েও বনাই আছে, দেখা নাই। আৰু এইফালে কাটি আছে পনীৰ। এইফালে কানি আছে বোলে, এইফালে কাটি আছে। মোৰ কাম কৰা কৰা অৱস্থা বেয়া কৰি দিছে আৰু দেই। অকল পনীৰ কাটিছে আৰু একো কৰা নাই। পেষ্টটো বনালো। পেষ্টটো ইফালে কোনে ইমান কাম কৰিব পাম বুলি ভবা নাই। মই ভাবিছিলোঁ বিয়া পাতি পিনি মই অকণমান মুখৰ আগত ভাতকেইটা পাম, কিন্তু এতিয়া মই মুখৰ আগত ভাতকেইটা পোৱাটো বাদেই। মোৰ ৰাতিতে কাম কৰি মোৰ মানে অৱস্থা বেয়া হৈ গৈছে। শুবলৈ খাবলৈ টাইম নোপোৱা হ'লো আৰু নহ'লে অকণমান ক্ষীণ হৈ যাবা। হ'ব আৰু কৰি দিছোঁ আৰু নিজৰ মানুহ বুলি। এই কেইদিনমানহে কৰিব, এনেওতো এতিয়া নতুন হৈ আছে কাৰণে। তাৰপিছততো এনেও নকৰে। সেইটোতো এনেও নকওঁ, সেইটো জনা শুনা কথা আৰু সেইটোতো চবেই জানে। সেইকাৰণে এতিয়া অলপ মানে ফাইদা উঠাই লোৱাই ভাল। কাম কৰাই লৈছোঁ অকণমান কি বনাই আছা তুমি? মই বনাম এতিয়া পনীৰ, আৰু এফালে বায়ে বনাই আছে মাছ ফ্ৰাই কৰি আছে বায়ে। চাওঁ কি পনীৰ বনাইছা। মোৰ বনোৱা নাই এতিয়ালৈকে। এইটো খালী ধন কাই। এইফালেতো মাছ ফ্ৰাই হৈ আছে। আজি কোন আহিব? কোনোবা আলহী আহিব নি আজি? হয়, আজি আলহী আহিব। এয়া এইখিনি মই পেষ্ট বনাই লৈছোঁ। কোনে বনালে? মই নাই, পেষ্টখিনি কৰিবলৈ দিয়ে দিছোঁ ন তোমাক। এইখিনি ইয়াত দিম। অ'কে। গৰম হৈছে পুৰা। আৰু কি আছে আজি খানা কোৱা আকৌ? আজি বনাম চিকেন। মায়ে ৰৈ আছে, মাকো দেখাই দিয়া এবাৰ। লাজ কৰিছে মায়ে অকণমান। লাহে লাহে হৈ যাব, সদায় যেতিয়া ওলাই যাব। আজি বায়ে বনাব চিকেন, লোকেল চিকেন। তুমি? মই চব্জি বনালোঁ, আৰু এতিয়া বনাম পনীৰ। তাৰপিছত মাছটো বায়ে ফ্ৰাই কৰি দিছে, মই চাগে জোল কৰি দিম। আৰু ভাত আৰু দাইল কোনে? মায়ে বনাব? ভাতৰ দাইল হৈ যাব, নিজে নিজে বনি থাকিব। অ'কে, বনোৱা তেন্তে দেই, নহ'লে দেৰি যাব, দিগদাৰ হ'ব। ঠিক আছে। কাম কৰিলোঁ, বায়ে মই মিলি। মাও অকণমান হেল্প কৰিলে। কামবোৰ প্ৰায় কৰি হ'লেই, আৰু এতিয়া 12টা বাজিছে। 12টা বজাতে চব শেষেই হ'ল আৰু অকল ভাত দাইল বনাব আছে, সেইখিনি বনাম। আৰু এতিয়া বহি আছোঁ সেই ৰুমত, অলপ বহিছোঁ। এতিয়া বায়ে অলপ চাহ খাওঁ বুলি কৈছে, আমিও খাই লওঁ অলপ। সেইকাৰণে অলপ গাখীৰ চাহ বনাম আৰু কিবা কিবি দিম আৰু। এইফালে বায়ে বনাই আছে মাংস জুইত। মাহঁত আহি পাই গ'লহি। এয়া এতিয়া বহি কথা পাতি আছে চবেই। আৰু ভিনদেউৰ দেৰি হৈছে যাবলৈ, সেইকাৰণে ভাতটো তেওঁ আগতে দি দিলোঁ। এইখন আছিল আজিৰ থালিখন। এয়া হৈছে মাংস, বায়ে বনাইছিলে যে। এয়া পনীৰ, এয়া হৈছে মাছ, দালি,
কিবা চাটনি আছিলে এইটো মিক্স ভেজ আৰু ফ্ৰাই এইখনেই এইটো চব ইয়ালৈ আহি কি কৰি আছে অকল মোবাইল বাহিৰত চবেই ভাত খাই আছে ভাত খাই শেষ হ'ল আৰু এতিয়া বাকী আমি বাহঁতে বৌ মই খামগৈ বাকী মাহঁতে আহিছিলে যে তেওঁলোকে চবেই খালে এতিয়া হ'ব আৰু ভাগৰে লাগি গৈছে চাই থাকক সকলো গ'লগৈ বিৰাটেই টায়াৰ্ড লাগিছে জানেনে মানে এতিয়া কিমানটা বাজিছে গধূলি হৈ গ'ল আৰু ৰাতিপুৱা আজি 6:30 মানতে উঠা আৰু উঠাৰ পৰা অকণো মানে ৰেষ্ট নাই আৰু একদম কামেই কৰি আছোঁ দেউতাহঁতো আহিলে ভাল লাগিলে বহুত আৰু গোটেই দিনটো বিজি ভাগেই গ'লগৈ এতিয়া সকলো গ'লগৈ অলপ ৰেষ্ট লৈ বহিছোঁ আৰু এতিয়া নুশু আৰু একেবাৰে ৰাতি শুম আজি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু যিসকল আজি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু এতিয়া এওঁ মোলৈ লৈ আনিছে পূৰা মানে টায়াৰ্ড হৈ আছোঁ যে থেংক ইউ ইমান সোপা নেকি আজি কাম কৰি যে একদম ভাগৰ লাগি আছে যে সেইকাৰণে মোক এনেকৈ লৈ আনিছে আৰু দৈ লগত লালমোহন আৰু এই ডাঙৰ